হয় আমাৰ ইয়াতে আচলতে যিখিনি আমাৰ নদী কাষৰীয়া অঞ্চল সেইখিনিত আমাৰ কল খেতি প্ৰায় ভাল হয় আৰু আমাৰ যিখিনি আমাৰ দাঁতি কাষৰীয়া অঞ্চল আছে সেইখিনিত অকণমান কল হেৰি নহয় ভাল নহয় গতিকে এতিয়া এটা কথা হ'ল কিন্তু কল খেতিৰে মানুহ কিন্তু স্বাৱলম্বী হ'ব পাৰে নিজৰ জীৱিকাৰ উপাৰ্জন কৰিব পাৰে সেইটোতো কিন্তু খুব স্থল আছে আপোনাৰ চাব আপুনি যদি ধান খেতি কৰে তেতিয়াহ'লে খুব বেছি হাৰ্ডলি আপুনি 30 মোন পালে 30 মোনত আপুনি 600 টকাকৈ ধৰিলে 300 গুণ 18,000 টকা আপুনি এটা ছিজনত পায় কিন্তু আপুনি যদি কল খেতি কৰে তেতিয়াহ'লে আপোনাৰ প্ৰায় 300 জোপা আমি বিঘাত কল খেতি কৰোঁ 300 জোপা লগালে আপুনি যিটো উপাৰ্জন বছৰত আপোনাৰ কল লগোৱাৰ পৰা আপোনাৰ কল কটালৈকে প্ৰায় 14 মাহ লাগে এই 14 মাহৰ ভিতৰত আপুনি প্ৰায় 90,000 টকা উপাৰ্জন হয় ইয়াত মানে স্বাৱলম্বী হোৱাৰ থল আছে আৰু খুব ভাল কল খেতি কৰিলে আপোনাৰ কল খেতি কৰি কিবা এটা মেজ এটা থাকে যে সঁচাকৈ তাৰ লগত লাগি থাকিলে ভাল লাগে মানে খেতিৰ বিষয়ে আপুনি কেনেকৈ অনুপ্ৰাণিত হ'ল আপোনাৰ মনলৈ কিয়নো বিভিন্ন ধৰণৰ ধৰক মানে খেতি কৰাৰ যিটো হেৰি আছিলে পৰিসৰ থাকে কি বাছিলে কল খেতিটো কি বাছি ল'লে ঠিক ধান খেতি কৰি আছিলোঁ তেতিয়া কি হ'ল মোৰ লগৰ এজন আছিলে মোৰ লগৰ মই নাম ল'বই লাগিব সন্দেশ শৰ্মা বৰ্তমান তেখেত যোৰহাট ইউনিভাৰ্চিটিৰ এগ্ৰিকালচাৰ তেখেতৰ পৰা জেনেৰেল ছাইণ্টিষ্ট হিচাপে কাম কৰি আছে তেখেতে আমাক অনুপ্ৰাণিত কৰিলে যে সঁচাকৈ কল খেতি কৰিলে লাভান্বিত এটা খেতি গতিকে সেই খেতি যদি কৰা যায় তেতিয়াহ'লে মানে কম মাটিত অধিক উপাৰ্জন কৰিব পাৰি গতিকে সেই হিচাপে তেখেতেও আমাক পৰামৰ্শ আগবঢ়ালে আমি ঠিক তেনেকৈ আমি 3জন আছিলোঁ প্ৰদীপ পাত্ৰ সন্দেশ শৰ্মা আৰু মই আমি 3জনে প্ৰায় 20 বিঘা মাটিত আমি খেতি কৰিছিলোঁ 2002 চনত তেনেকৈ খেতি কৰিলোঁ তাৰপিছতে আমি আৰু এটা সৌভাগ্যক্ৰমে আমি পালোঁ আমাৰ অসম চৰকাৰৰ পৰীক্ষণ দিয়ালে আমি তাতে দেখিলোঁ কল খেতি কৰি যে মানুহে স্বাৱলম্বী হ'ব পাৰে তাৰ পৰা আমি অনুপ্ৰাণিত হ'ল তেনেকৈ আমি খেতিখিনি এতিয়ালৈকে চলাই আছোঁ এতিয়া আমি কথা হ'ল কি আমাৰ ইয়াতে আমি কাম কৰিছোঁ যে আচলতে এই একত্ৰিত হোৱাৰ যিটো আপোনালোকৰ মানে এটা ব্যৱস্থা কৰিছে সেইটো কিন্তু আমাৰ গোটেই অসমতে বা সকলোতে এইটো কামত অহা বিধৰ হয়নে যিহেতু আমাৰ বহুত ঠাইত বিভিন্ন ধৰণে এনেকৈ মানুহে খেতি কৰি থাকে কিন্তু আমি প্ৰায়ে শুনিবলৈ পাওঁ যে তেওঁলোকে লাভান্বিত নহয় বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হয় কিন্তু এই আমলিঘাট অঞ্চল বা জাগিৰোড অঞ্চলত গাখীৰৰ ক্ষেত্ৰতেই হওক বা কলৰ ক্ষেত্ৰতেই হওক একত্ৰিত কৰাৰ যিটো ব্যৱস্থা আপোনালোকে লৈছে প্ৰচেষ্টাটো সেই প্ৰচেষ্টাটোৱে আচলতে আপোনালোকক যথেষ্ট সহায় কৰিছে নহয়নে এই কামটো মানে সকলোৱে কৰিলে নিশ্চয় অন্যান্য ক্ষেত্ৰতো পশুপালন বা আজিকালি ব্ৰইলাৰ ফাৰ্মিঙো হৈছে সেইবিলাক ক্ষেত্ৰতো নিশ্চয় প্ৰয়োগ কৰিব পাৰে নহয়নে আপোনালোকে এই ক্ষেত্ৰত মানে একত্ৰিত হৈ পেলাই কৰা কামটো সেইটোত বেছিকৈ লাভ হৈছে মানে এনেকুৱা ধৰণৰ লাভ আছে তাতে আপোনাৰ মানে কৃষক আৰু বজাৰ তাৰ মাজত কি থাকে আপোনাৰ যদি একত্ৰিত হোৱা নাযায় তেতিয়াহ'লে কি হয় মধ্যভোগীয়ে বেছিভাগ তেখেতসকলে লাভটো পায় আৰু মূল খেতিয়কে সেইটো মানে যিখিনি প্ৰাপ্য সেইখিনি নাপায়গৈ কাৰণ এনেকুৱা ধৰণৰ হয় এতিয়া এথোক কল যদি বিক্ৰী কৰিবলৈ যোৱা হয় যদি আমি বেপাৰীক দিওঁ তেতিয়াহ'লে তেখেতে আমাক খুব বেছি 20 টকাৰ পৰা 30 টকা আশীলৈ দিয়ে কিন্তু আমি এতিয়া এনেকুৱা কৰিছোঁ যে আমি কোম্পানী হিচাপে হয় যে আমি ইয়াতে আমি একাশী কলত 30 টকাৰ পৰা 40 টকা আমি দিবলৈ সক্ষম হৈছোঁ আমি আৰু তাৰ লগতে আমি আকৌ বজাৰলৈ নিওঁ সেইখিনি মাল সেইখিনিৰ পৰাও যিখিনি প্ৰফিট হয় সেইখিনি ফাৰ্মাৰ সেইখিনিও সেই
লাভাংশখিনি তেওঁলোকেও পায় গতিকে সেইটো এটা আমাৰ সুবিধা আছে আপোনালোকৰ মানে অংশীদাৰিত্বত কিছু সংখ্যক আছে আৰু লগতে শ্ৰমিক হিচাপেও কিছু সংখ্যক লোক আছে হয় আমাৰ ইয়াতে এনেকুৱা হৈছে আমাৰ অংশীদাৰ হিচাপে আমাৰ 1000জন আমি এতিয়া বৰ্তমান কৃষক আমি লগ কিমান আছে বুলি ক'লে 1000জন হয় 1000জন একেলগে আমি কল খেতিত জড়িত হৈ আছোঁ আমি অংশীদাৰো আমি 1000 টকীয়া অংশীদাৰ আমি সকলোৱে 1000 টকা দি সদস্যভৰ্তি হৈছোঁ অংশীদাৰ হৈছোঁ তাৰে আমি যিখিনি কল আমি ডিৰেক্টলি আমি আমাৰ কোম্পানীত আমি জমা কৰোঁ বৰ্তমান জমা কৰিছোঁ আৰু আমি তাতে আমাৰ মানে আমি বৰ্তমান চেষ্টা কৰিছোঁ যে আমি ৰেপিনিং চেম্বাৰ আমি ইয়াতে অনাৰ চেষ্টা কৰিছোঁ বৰ্তমান আমি এষ্টাব্লিছ কৰিছোঁ কিন্তু কথাটো হ'ল কি আমাৰ ট্ৰেন্সফৰ্মাৰটো নোহোৱাৰ কাৰণে ট্ৰেন্সফৰ্মাৰটো নোহোৱাৰ কাৰণে আমি এতিয়ালৈকে চলাব পৰা নাই আমি খুব কম দিনৰ ভিতৰতে আমি চলাম আমি ইয়াতে আমাৰ কাৰ্বাইড ফ্ৰী হিচাপে আমি কলখিনি পকাই আমি আমাৰ ৰাইজত আমি খুৱাব পাৰিম তাৰমানে কাৰ্বাইড ফ্ৰী হিচাপে যদি এটা ব্ৰেণ্ড প্ৰস্তুত কৰিব পাৰে নিশ্চয় আমাৰ গোটেই অসমতে আপোনালোকে বজাৰখন পাব কাৰণ সেইটো আটাইতকৈ ভয়ানক এটা কথা হৈ আছে মানুহে ফল খাওঁ বুলি খাবলৈ নিবিচৰা হৈছে হয় গতিকে আৰু ক্ষতিও হৈছে বহুতে নজনাকৈ খাই আছে ক্ষতি হৈছে আপোনালোকে তেনেকুৱা এটা পদক্ষেপ যদি লয় নিশ্চয় এইটো এটা খুব মানে ভাল হ'ব সমাজৰ কাৰণেও হ'ব আপোনালোকৰ কাৰণেও লাভজনক হ'ব গতিকে হয় আমি ৰাইজৰ কথাখিনি চিন্তা কৰিছোঁ কাৰণ কথাটো হ'ল কি আপোনাৰ আমি কল জেনেৰেলি পকাবলৈ গ'লে সময় লাগে আমাৰ বেপাৰীবিলাকে কি কৰে যে তেওঁলোকে বেছি সংখ্যক কাৰ্বাইড দি কম সময়ত পকাই তেওঁলোকে বজাৰ তুলিয়ে আৰু ৰাইজক তেওঁলোকে খুৱাই আছে এইটো এটা ইমান মাৰাত্মক এটা বিষাক্ত বস্তু গতিকে আমি চেষ্টা কৰিছোঁ আমি কাৰ্বাইড ফ্ৰী হিচাপে কাৰ্বাইড মুক্ত আমি কল ৰাইজক যাতে দিব পাৰোঁ ৰাইজে খাই লাভান্বিত হ'ব পাৰে আমি সেইটো আমি বিচাৰিছোঁ ইমান পৰে জাগিৰোড আমলিঘাটৰ প্ৰগতিশীল কৃষক ধৰ্মানন্দ পাটৰৰ সৈতে হোৱা কথা বতৰা শুনিলে কথা বতৰাত ভাগ ল'লে আমাৰ প্ৰতিনিধি গৌতম মেধিয়ে প্ৰিয় কৃষক বন্ধু আজিলৈ আমাৰ সময় হৈ আহিল আপোনাৰ পুনৰ কুশল মংগল কামনা কৰি আজিৰ কৃষক